নমস্কাৰ বন্ধু বান্ধৱীসকল, কেনে আছে আপোনালোক? আজি দুটামান বাক্য লিখিবলৈ মন গ'ল। জীৱনত সদায় হাঁহি থাকিবা। জীৱন সদায় হাঁহিৰে পৰিপূৰ্ণ কৰি থাকিব লাগে। জীৱনত হাঁহি কান্দোন সকলো থাকে, কিন্তু আমি সদায় হাঁহিব লাগে। জীৱনত হাঁহিবলৈ শিকিব লাগে। হাঁহিয়ে হৈছে আমাৰ এটা জীয়াই থকাৰ প্ৰেৰণা। সেয়ে জীৱনত হাঁহিবলৈ শিকা। হাঁহি অবিহনে জীৱনৰ কোনো মূল্য নাই। হাঁহিবলৈ শিকা আৰু হাঁহি থাকা। কান্দিবলৈ তোমাক সকলোৱে শিকাব। চকু পানী তোমাৰ এনেও আহি যায়। কোনোবাই কিবা এটা ক'লে, ক'ৰবাত দুখ পালেও আমি চকু পানীটো যেন লগতে লৈ ফুৰাওঁ, যেন আমাক চবে কন্দুৱাবলৈ বিচাৰি থাকে। হাঁহিবলৈ আমাক কোনেও নিশিকায়, কোনেও নকয়, কিন্তু কান্দিবলৈ সকলোৱে চেষ্টা কৰাই থাকে। কান্দিবলৈ সকলোৱে শিকাই যায়। সেয়ে তোমালোকে হাঁহি থাকিবা।